ধুনীয়াকৈ স্বাগতম জনোৱাৰ কাৰণে আপোনালোকক সকলোকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। প্ৰথম কথা আমি সকলোৱে জানো যে ভাৰতবৰ্ষই স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰিলে। তাৰ উপলক্ষে আমাৰ স্বনামধন্য ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজাদী কা অমৃত মহোৎসৱ মনাবলৈ কৈছিলে, সকলোকে উদযাপন কৰিবলৈ কৈছিলে। আৰু আমেজিং নমস্তে বুলি এটা NGO নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন এটাই নৰ্থ ইষ্ট আমেজিং নৰ্থ ইষ্টক দেখুৱাবলৈ এটা নৰ্থ ইষ্ট অন হুইল বুলি বাইকৰ ৰাইডিঙৰ এটা প্ৰগ্ৰাম অৰ্গেনাইজ কৰিলে। আৰু আমি সেই উপলক্ষে আজি আহি কোকৰাঝাৰত উপস্থিত হৈছোঁ। যদি আপোনালোকে জানিব বিচাৰে যে নমস্তেটো কি, মই কৈ দিব বিচাৰোঁ। N for নাগালেণ্ড, A for আসাম, অৰুণাচল, M for মেঘালয়া, মিজোৰাম, মণিপুৰ, S for Sikkim. H is that means. Yes. S for Sikkim, NTE for Tripura, and NE for North East. नमस्ते। तो हमने ये नमस्ते अमेजिंग नमस्ते फाउंडेशन बनाया था और उसको लेके ये भारत के विभिन्न छोरों से बाइकर्स आए हैं और हम ये ग्रुप जा रहा है, इस ग्रुप का नाम है रेड पंडा और हम जा रहे हैं सिक्किम की ओर। नॉर्थ ईस्ट को एक्सप्लोर करने के लिए, हमारी नॉर्थ ईस्ट की प्राकृतिक सुंदरता पूरे देश में दिखाने के लिए जा रहे हैं। थैंक यू। कितने आदमी? ग्रुप में 10 राइडर हैं। वो लोग कल सुबह 7 बजे यहाँ से निकलेंगे, अलीपुर द्वार होते हुए वो लोग जाएंगे। एक्चुअली हम लोगों ने एक्सपेक्ट नहीं किया था such a warm gesture we'll get. Okay, it is a really good experience being a part of this expedition, and we are hoping for the best from tomorrow. And it's a really good adventure, nice, thrilling, and we are exploring new places as well. Yeah, so thank you very much from the Assam Tourism and all the team members. Tourism? Yes, Bodoland Tourism, yes. Thank you. To go Ladakh and other places. So Assam was never explored, so which has to be explored. Untouched places are there, which has to be touched by the people and know what is the beauty here, you know. So I thank you everybody for giving us the opportunity and checking our capability of doing everything, you know. So thank you for the tourism department. Yeah, thank you. হয়, আজি বিশেষকৈ আমাৰ গোটেই ভাৰতবৰ্ষত আজাদী কা অমৃত মহোৎসৱ তাৰ সৌজন্যত আমি গোটেই ভাৰতবৰ্ষত আজি মাননীয় আমাৰ টুৰিজিম মন্ত্ৰী জি কিষাণ ৰেড্ডি ডাঙৰীয়াই ফ্লেগ অফ কৰিছে। তো সেই সম্পৰ্কে আজি আমাৰ নৰ্থ ইষ্টত ৭৫জনীয়া এটা বাইকাৰ টীম আহি পাইছে। এই ৭৫জনীয়া টীমৰ ভিতৰত দুটা টীম, এটা 10জনীয়া টীম আমাৰ কোকৰাঝাৰত আৰু এটা 16জনীয়া টীম আমাৰ মানসত। আমি মানসত ইতিমধ্যে আমি তেওঁলোকক লগ ধৰি আহিলোঁ, মানসত তেওঁলোকক আমি ব্যৱস্থা কৰি থৈ আহিলোঁ আৰু এটা টীম আমাৰ কোকৰাঝাৰত আহি পাইছে। তো দুটা টীমে বিশেষকৈ আমাৰ বিটিয়াৰ অঞ্চলত তেওঁলোকে অহাকালিৰ পৰা আমাৰ বিটিয়াৰ অঞ্চলৰ গোটেইকেইটা ডিষ্ট্ৰিক্ট তেওঁলোকে পৰিভ্ৰমণ কৰিব। কোকৰাঝাৰৰ টীমটো আমাৰ কোকৰাঝাৰৰ পৰা তেওঁলোকে বিটিয়াৰ এইখিনি আমাৰ লোৱাৰ যিখিনি পাৰ্ট আছে তেওঁলোকে গোসাইগাঁও হৈ এনেকুৱাকৈ তেওঁলোকে ছিকিমলৈ ওলাই যাব। আৰু যিটো টীম আমাৰ মানসত আছে তেওঁলোকে মানসৰ পৰা গোটেই আমাৰ বাক্সা, তামোলপুৰ, ওদালগুৰি হৈ তেওঁলোকে অৰুণাচললৈ ওলাই যাব। Bodoland tourism. নিশ্চয়কৈ আজি যিটো আপোনালোকে দেখা পাইছে, দিছ ইজ দ্য পাৰ্ট অফ দ্য আৱাৰ এডভাৰটাইজমেণ্ট। তো তেনেকুৱাকৈ আমি বিভিন্ন ধৰণৰ আঁচনিবোৰ আমাৰ লোৱা হৈ আছে, বিভিন্ন ধৰণৰ প্ৰগ্ৰামবোৰ আমাৰ লোৱা হৈ আছে। ইতিমধ্যে আপোনালোকে গম পায় অহা 12, 13 আৰু 14 তাৰিখে বাওকংগ্ৰী ফেষ্টিভেল আমাৰ হ'বলৈ গৈ আছে। তো ইতিমধ্যে বহুত ডাঙৰকৈ আমাৰ সব যোজনাবোৰ চলি আছে। তো নিশ্চিতভাৱে এইটো এটা ডাঙৰ এটা মেছেজ যাব যে আমাৰ ট্ৰেডিশ্যনেল আমাৰ বিটিয়াৰ অঞ্চলত কেনেকুৱাকৈ আমাৰ ফেষ্টিভেল হয়, কেনেকুৱা আমাৰ এথেনিক ফুড, এথেনিক আমাৰ কালচাৰ, আমাৰ স্পৰ্টছ, বিভিন্ন ধৰণৰ পৰিদৰ্শনবোৰ হ'ব। তো নিশ্চিতভাৱে এইবোৰ লাহে লাহে আমাৰ বিভিন্ন জেগাৰ মানুহ মাজত বিয়পি যাব। ইমান দিন আগলৈকে এইখিনি আমাৰ আউট অফ বিটিয়াৰ মানুহে গম পোৱা নাছিল, এতিয়া আমাৰ বিটিয়াৰৰ মানুহে গম পোৱা আৰম্ভ হৈছে। এতিয়া বাইকাৰবোৰ বিভিন্ন ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা আহিছে, তেওঁলোকে এটা মেছেজ লৈ যাব। তেনেকুৱা ধৰণে আমাৰ এই অঞ্চলৰ আমাৰ যিটো পৰিৱেশ আছে, আমাৰ যিটো টুৰিজমৰ পটেনচিয়েল আছে, তেওঁলোকৰ জৰিয়তে আমাৰ এইটো প্ৰমোট হ'ব। नोंथाङा सरकारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन
आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना एसएससि, बैंक पिअ, बैंक क्लार्क, बैंक एसअ, इउपिएससि, एफएससि, डिफेन्स, रेलवे, स्टेट, स्टेट, इन्सुरेन्स, एएअ, एडिअ, एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 700-226-133 9101 536360 700-226-133 9101 536360